গুড মৰ্ণিং গাইজ, কি খবৰ আপোনালোকৰ? হ'ব নিশ্চয় ভালে, মোৰ পিছে ভালে। এয়া ৰাতিপুৱা উঠিয়ে বিচনাখন পাৰি ল'লোঁ। লগে লগে কৰিলেহে কাম লগে লগে হ'ব, নহয় জানো? বিচনা পাৰি হৈ গ'ল আৰু এয়া দেখিছেই নহয় কেনেকুৱা হৈছে ৰ'দটো আজি। গম পাই কিমান গৰম ন? বহুত গৰম পৰিছে। এয়া আমাৰ গোঁসাই মই অলপ ওলাই আহিলোঁ। ঘৰৰ ওচৰতে গাড়ী এখন আছিলে, তাতে সি উঠি খেলি আছে আৰু। এয়া আমাৰ গোঁসাই মাহীয়ে ঘৰত স্কুল যাব ওলাইছে। ৰাতিপুৱা স্কুল বহে, ইহঁত যাব ওলালেই। আৰু ৰাতিপুৱাই চাহকাপ খাই ল'লোঁ, পাপৰ ভাজিলোঁ আৰু লাল চাহ একাপ, সেয়াই চাহ খালোঁ আজি। এয়া আমি এতিয়া হস্পিটেল আহি পালোহি হঠাতে। কিয় আহিলোঁ, কি কাৰণে আহিলোঁ হঠাতে, আপোনালোকে জানিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই যাব, আশা থাকিলে আৰু ইয়াৰ লগে আমি হস্পিটেলতে কাকা আমাৰ এওঁৱে বেমাৰ হৈছিল আৰু দেখিছেই নহয়, গাড়ীত টমটমত উঠিব ল'লোঁ আৰু আপোনালোকক নগাঁও এখন হস্পিটেললৈ আহিছিলোঁ আৰু আপোনালোকক দেখুৱাই থাকিম আমাৰ নগাঁওখন কেনেকুৱা, মানে অলপমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ, চাই গৈ থাকিব। আমি এতিয়া ঘৰলৈ ওলাই আহিলোঁ, কাৰণ তাত থাকিলে আৰু বহুত দেৰি হৈ যাবগৈ, পোৱালিটো আছে লগতে, সেইবাবে আমি সোনকালে আহিলোঁ আৰু কাকাহঁত তাতে থাকিলে। আমি আহি আহিছোঁ, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই গৈ থাকে। পিছলৈ আৰু কি দেখাব পাৰোঁ আপোনালোকে চাই গৈ থাকিব।
চা ধুই লৈ আপোনালোকৰ ওচৰত ভিডিঅ'টো লৈ আকৌ আহিছোঁ পুনৰ। আপোনালোকক যে কৈছিলোঁ ক'ত যাম বা কিয় গৈছিলোঁ, তাকে আপোনালোকৰ ওচৰত ক'বলৈ বিচাৰিছোঁ যে আমাৰ এওঁ ককাকজনৰ এটা অপাৰেশ্যন আছে। সেই অপাৰেশ্যনটোৰ বাবে তেওঁ ভৰ্তি কৰোৱা হৈছে আৰু তাকে আমি মা আৰু মই গৈ খবৰলৈ আহিলোঁগৈ। চাই আহিলোঁগৈ আৰু খবৰটো লৈ আহিলোঁ। দেখা পালে ভালো পায় ন, সেইকাৰণে। যদি ভিডিঅ'টো ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব।